আজি আমি উপস্থিত আছোঁ ডিব্ৰুগড় লাহোৱালৰে এখন ৰেষ্টুৰেণ্টত এলডৰাডো। তাত খুব এটা ধুনীয়া সৰু ল'ৰা ছোৱালীক খেলাবৰ কাৰণে প্লে ৰুম আছে। বহুত ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে আৰু চব তাতে আমাৰ ভিডিঅ'ৱে খেলিয়ে আছে। কোনটো ৰুটিন কৰি ফুৰিছে এতিয়া গ'ল এইফালে to bounce bed. Bounce bed to spring এটা বহুত টান হৈ আছে, ই খেলিব পৰা নাই ভালকৈ। আৰু এতিয়া আমাৰ খোৱাৰ অৰ্ডাৰো কৰা হ'ল, কি খাম সেয়া দেখাম আৰু লগতে আপোনালোক আহক। এই এলডৰাডোত খুব সুন্দৰ, মানে ইয়াত খাদ্যবিলাকো খুব ভাল। আহিব এবাৰ, ডিব্ৰুগড় আহিলে এলডৰাডোত নিশ্চয় সোমাই যাব। এই মাজতে ডাঙৰ মানুহে খেলিবৰ কাৰণেও মানে আপুনি খোৱাৰ অৰ্ডাৰ কৰি টাইম পাছ কৰি দিব পাৰে ধুনীয়াকৈ। মাজতে এখন বাইক বনাই থোৱা আছে টায়াৰ দি। আৰু এইবিলাক কেবিন চলোৱা এখন তোমাৰ এখন কি হয়, বুলেট? চলাবলৈ ভালনে? কোনফালে গৈছা ন তুমি? ক'ত যোৱা এইখন লৈ? সেইখনলৈ যাবা? আমি নাচিবা